মায়ারে পরা মুক্ত হব পরা নাই পিতৃ সত্য পালনৰ হেতু খাতি বনবা জানকীৰ উদ্ধাৰৰ হেতু বধিল লংকাৰ দুষ্ট ৰাৱণ পাতলালো বহুমতির ভাই আজ আমি প্রজার পালক অযোধ্যার রাজা ন্যায় দ্বন্দ্ব হাতে তুলি লই নীতি মতে করি আসু অযোধ্যাক হাস কিন্তু আজ আমার অখান্ত পুরাণ জানকের হাতে তার উপর আজও আলোচনা করে সেই দুর্মুখ দুর্জনে তথাপিতো রক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান কাৰণ আমি ৰঘুকুলমণি আমি রাম এবে যাও নিজ কর্তব্যত আমি হওঁ অগ্ৰসৰ
শ্রীরাম নমো নমো রঘুমনি জগতর পতি তুষ্ট হুয়া রঘুমনি অধমর পতি ময়তি মূঢ়মতি না জানো ভকতি তুষ্ট হুয়া রঘুমনি অধমর প্রতি তুষ্ট হুয়া রঘুমনি অধমর প্রতি জয় শ্রীরাম সুন্দর জয় প্রভু তোমার শরণত করু নিবেদন এই অধমর মুখে যেন নগুছে তোমার নাম আরো গুণান কীর্তন জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম নিত্য কর্ম মোর হল সমাপন এবে যাও মই নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ
না জানো আমি ভালদৰে যুগে যুগে ই শৈৰৱ জগতৰ মনীষী সকলৰ বাবে অন্তৰহীন উৎকণ্ঠাৰ বিষয় কিন্তু যুগৰ বলেৰে আমি জানিব পাৰিছো ৰঘুমণি শ্ৰীৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসাদৰ হেতু কৰিব কৰ্তব্য নিজৰ প্ৰথমে বিসৰ্জিব দেৱী জানকীক অৰণ্যৰ মাজে স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাই পেলাব মনৰ স্থিৰতা সেই সময়ত সেই নিশখাই অবলা নাৰীৰ আমিয়েই হম একমাত্ৰ সান্তনা যাওঁ বেৱে সীতাৰ শোকাকুল বিভ্ৰান্ত অস্থিৰ মনক সান্তনাৰ বাণীৰে উজ্জীৱিত কৰিবলৈ নিজকে কৰোঁগৈ প্ৰস্তুত তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাসমূহ কৰিম পৰ্যবেক্ষণ জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই পাতনি মেলিছোঁ। নাজানো ভাইহঁত, চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছোঁ নে নাই।
এই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত। দাদা, ভৰত, অযোধ্যাৰ সুসময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে। তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ, আৰু শত ধন্য আমি তোমাৰেই ভাতৃগণ। নে কি কোৱা ভাইহঁত? সঁচা দাদা, শত্ৰুঘ্ন, আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন। প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰেই গুণ আৰু কীৰ্তন। সঁচাকৈ সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ। লক্ষ্মণ, ভাই লক্ষ্মণ, দাদা, তোমাৰ দাদা, ভাই ভয় কয় মোৰ। হয় এই চখ, এই গৌৰৱ আৰু কিমান দিন থাকিব? লক্ষ্মণ, কখনে কিয় মোৰ কঁপি উঠে মন, নাজানো দাদা মই ইয়াৰ কাৰণ। কোনোবাই যেন সুদূৰৰ পৰা চিঞৰি চিঞৰি কয়, সাৱধান সাৱধান লক্ষ্মণ, অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত। নাজানো দাদা, লক্ষ্মণ, কিবা বিপদ হৈয়ে অযোধ্যা ৰাজ্যত, আৰু আৰু কিবা হেতু সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ। বীৰ, বীৰ তুমি, তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ। সঁচা কথা ভাইহঁত। যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ কোনো নেদেখো কাৰণ। ব'লা ভাইহঁত, আমি ক্ষন্তে কৰোগৈ বিশ্ৰাম। ব'লা দাদা।
চিনি পোৱা নাই মোক একে সদায় মাৰ ঘৰ পাবি গৈ কি শুনিব লাগে কি শুনিব লাগে তই মোক অকৰা পাইছ তোক আজি ৰ তোক আজি মই তোক আজি ৰ তোক আজি মই
মনৰ পৰা আপোনাক এষাৰ কথা সুধো বুলি সুধিব পৰা নাই বাইদেউ যদি আপুনি অনুমতি দিয়ে সোধা উৰ্মিলা কিনো কথা অতদিনে মনত পুহি ৰাখিছা বাইদেউ উৰ্মিলা আপোনাক যে বনৰ পৰা লংকা ৰাৱণে হৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল উৰ্মিলা বাইদেউ তুমি এনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলো বাইদেউ সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত ভূত হিমাকাৰ ৰাক্ষসিনীবিলাকে মোক অহৰ্নিশে পহৰা দি আছিল উৰ্মিলা মই তাৰ মুখলৈ ভালদৰে চোৱাই নাছিলো মোক বেয়া নাপাব বাইদেউ উৰ্মিলা কিয় জানো আজি মোৰ সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি চাবলৈ মোৰ বৰ মন গৈছে বাইদেউ আপোনাৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন বাইদেউ নহয় উৰ্মিলা বাইদেউ মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নহয় বাইদেউ আপোনাৰ যেনেকৈ মনত আছে তেনেকৈ অংকন কৰক নহয় উৰ্মিলা সেই ৰাৱণ দেখাত কেনে আছিল মোৰ মনত নাই বাইদেউ আপুনি মোৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰেনে বাইদেউ বাৰু ৰ'বা তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰোঁ
জানকী 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 তার মানে রাজ্যত শুনি থকা লোক নিন্দাৰ কথা মিছা নহয় কিন্তু কেনেকৈ সহ্য কৰোঁ মই এনে নিদাৰুণ দৃশ্য জানকী মই বহুতবোৰ শুনো নেকি পৰি আছো মই ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত কোনোবাই দেখা হ'লে কি হ'ল উৰ্মিলা